টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেইল হৈছে না পাছ হৈছে এইটো ৰিজাল্টটো মই পাব লাগিছিল কিয় দিয়া নাই এতিয়ালৈকে মই পাছো হ'ব পাৰে ফেইলো হ'ব পাৰে 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে চাকৰি দিয়া নাই ৰিজাল্টো দিয়া নাই মানে মাৰ্কশ্বিটো দিয়া নাই মই বিটিচিৰ মানুহ বিটিচি প্ৰমোটে কি কেলেংকাৰী কৰিছে কৰা নাই প্ৰমোটে কি কাম কৰি আছে কৰা নাই সেইটোকে মই ক'ম মই ষ্টেটৰ মানুহ নহয় বা চেণ্ট্ৰেলৰো মানুহ নহয় সেইকাৰণে মই বিটিচিত প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি হৈ আছে কোৱা নাই সেইটো মই ক'ম বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰোঁ আজিৰ দিনত আমি কাৰো লগত ছাপোৰ্টত নাই ইণ্ডিয়া এয়াৰলাইন্স ইয়াৰ লগতো নাই NDA এয়াৰলাইন্স ইয়াৰ লগতো নাই আমি বিপিএফ অকলে নিৰ্বাচন খেলিব এইটো আমি স্পষ্ট আজি কালেংদুৱাৰ ব্লক কমিটি বিপিএফ দলৰ জইনিং চেৰিমনি প্ৰগ্ৰাম আৰু এই জইনিং চেৰিমনি প্ৰগ্ৰামত টোটেল বিজেপি UPPL সেইটো মিলাই পেলাই 1700তকৈ মুঠতে 1700+ জইনিং কৰাইছে আৰু আমি যিটো দেখিবলৈ পাইছে কালেংদুৱাৰ ব্লক হিচাপে আমাৰ বিপিএফ দলে খুব ষ্ট্ৰং হৈ আছে আৰু আগন্তুক যিটো MP নিৰ্বাচন এই কালেংদুৱাৰ ব্লক হিচাপে যেনেকুৱা বিপিএফক মানে সহায় কৰিব লাগে আমি যিটো ভাবিছিলোঁ ইয়াতকৈ বেছি ইহঁতে সহায় কৰিব পাৰিব বুলি মই গম পাইছোঁ খুব ভাল কালেংদুৱাৰ হিচাপে পজিটিভ আৰু এনেকুৱা জইনিং চেৰিমনি প্ৰগ্ৰামটো অকল কালেংদুৱাৰ নহয় বিভিন্ন ঠাইতো হ'ব আমাৰ বাক্সাত হৈ আছে ওদালগুৰিতো হ'ব বা কোকৰাঝাৰতো হ'ব আৰু চিৰাঙতো হ'ব এই প্ৰগ্ৰামটো কণ্টিনিউ চলি আছে অহাকালি নাই পৰহিৰ দিনা আকৌ বাক্সাত আছে মুঠতে আপোনালোকে চাব যিটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম ব্লক ৱাইজত ইয়াত মানে হাজাৰ UPPL মানুহে আমাৰ লগত যোগদান কৰিবলৈ আহিছে এইটো প্ৰমাণ কৰা যায় যে আমাৰ বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰোঁ আজিৰ দিনত সেইখিনি কথা স্যার আজিৰ তাৰিখতে বিজেপিৰ বিভিন্ন স্থানত যোগদান কাৰ্যসূচী লৈছে আহি থকা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি নাই আমাৰ এই অন্তত BTC অঞ্চলত কোনো দলৰ প্ৰভাৱ নপৰিব এইবাৰ আমাৰ পাৰ্টিটো হ'ব UPPLৰ লগত UPPL চৰকাৰ চলাই আছে UPPLৰ লগত হ'ব আমাৰ চিধা যিটো কনফ্ৰণ্টেশ্যনটো বেলেগ দলৰ লগত নহয় এবাৰ কাক ছাপোৰ্ট কৰে কিবা আমি কাৰো লগত ছাপোৰ্টত নাই ইণ্ডিয়া এয়াৰলাইন্স ইয়াৰ লগতো নাই NDA এয়াৰলাইন্স ইয়াৰ লগতো নাই আমি বিপিএফ অকলে নিৰ্বাচন খেলিব এইটো আমি স্পষ্ট আমাৰ চিট আলোচনা কৰা হৈছে সেই হিচাপত আমি যাব নতুন মুখৰ চিন্তা কৰিছে নেকি নতুন বিষয় আমাৰ একো চিন্তা কৰা নাই আমি জাষ্ট যেতিয়া বিপিএফ চৰকাৰ আহিব 2025ত তেতিয়া আমি কি কাম কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সেইবিলাক আমি ফ'কাছ কৰি আছো সেই হিচাপত আমি কাম কৰি যাম চিৰাঙত যিটো নেকি পুনৰবাৰ উচ্ছেদৰ কাৰ্যসূচী দৰকাৰী চিৰাঙৰ কি হৈছে মাটিৰ যিটো অবৈধ নাই এনেকুৱা উচ্ছেদটো হোৱা নাই চিৰাঙত কি ক'ব মুখ্যমন্ত্ৰী যিটো 10 কোটি টকাৰ যি কেলেংকাৰী এই ক্ষেত্ৰত আপুনি কি ক'ব মই BTCৰ মানুহ BTC প্ৰমোটে কি কেলেংকাৰী কৰিছে কৰা নাই প্ৰমোটে কি কাম কৰি আছে কৰা নাই সেইটোকে মই ক'ম মই ষ্টেটৰ মানুহ নহয় বা চেণ্ট্ৰেলৰো মানুহ নহয় সেইকাৰণে মই BTCত প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি হৈ আছে কোৱা নাই সেইটো মই ক'ম দিছপুৰৰ মানুহ নহয় মই দিল্লীৰো মানুহ নহয় মই এতিয়া সেইকাৰণে অকল BTC প্ৰমোদ বড়োৰ কথা কি ক'ব যিহেতু প্ৰমোদ বড়োটো কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি কিবা দেখিছে দুনিয়াত কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেইল হৈছে না পাছ হৈছে এইটো ৰিজাল্টটো মই পাব লাগিছিল কিয় দিয়া নাই এতিয়ালৈকে মই পাছো হ'ব পাৰে ফেইলো হ'ব পাৰে 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে চাকৰি দিয়া নাই ৰিজাল্টো দিয়া নাই মানে মাৰ্কশ্বিটো দিয়া নাই কিমান আশাবাদী কোনটো আহি থকা লোকৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি আমি খেলিম বিপিএফ খেলিব কোকৰাঝাৰ লোকসভাতো আমি খেলিম দেই বিপিএফ